কচুৱাৰ প্ৰমিলাত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত গাড়ী চালকৰ লগত নিজা ভাতৃ প্ৰমিলাৰ ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জানিব পৰা মতে মাধৱপুৰৰ পৰা শিমলুগুৰি অভিমুখে গৈ থকা অৱস্থাত চাৰিচকীয়া মালবাহী বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দিওৱাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয় পথ দুৰ্ঘটনাৰ ফলত চালকজন সহ এজন আৰোহী গুৰুতৰভাৱে আহত হয় আহত যুৱক দুজনৰ ঘৰ শিমলুগুৰিত দুই ভাতৃ বুলি জানিব পৰা গৈছে তেওঁলোকৰ নাম ক্ৰমে নিজামুদ্দিন আৰু মহাবুল্লা বুলি জানিব পৰা গৈছে চাৰিচকীয়া বাহনখনৰ নাম সুজুকি কেৰি নম্বৰ হৈছে ক্ৰমে AS02CC5894 ভাতৃ দুজনক স্থানীয় ৰাইজে সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ঘটনাস্থলীত কচুৱা আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ গাড়ীখন থানালৈ লৈ যায়